নেশ্যনেল হেল্থ মিছন অসমৰ অধীনত খালী পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। এই খালী পদসমূহ অটল অমৃত অভিযান আৰু প্ৰধানমন্ত্ৰী জন আয়োগ যোজনাৰ পদ। অটল অমৃত অভিযানৰ অধীনত 60টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী জন আয়োগ যোজনাৰ অধীনত 369টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ শিক্ষাগত অৰ্হতা প্ৰাৰ্থীজন বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব। তেওঁৰ বয়স 30 বছৰ বয়সৰ তলৰ হ'ব লাগিব। তেওঁ অসমীয়া, হিন্দী আৰু ইংৰাজী সলসলীয়াকৈ ক'ব পাৰিব লাগিব। তেওঁ কম্পিউটাৰ বিষয়ত জ্ঞান থাকিব লাগিব। তেওঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব আৰু যদি তেওঁ আগতে হেল্থ ছাৰ্ভিচত চাকৰি কৰা অভিজ্ঞতা আছে তেন্তে তেওঁক অগ্ৰাধিকাৰ দিয়া হ'ব। চিলেকশ্যন ক্ৰাইটেৰিয়া নিৰ্বাচনী পদ্ধতি বিজ্ঞাপনত দিয়া নীতি নিয়ম অনুসৰিয়ে প্ৰদান কৰা হ'ব। দৰমহা মাহিলী দৰমহা বিজ্ঞাপনত দিয়া অনুসৰি প্ৰতি মাহে 20,000 টকা দিব আৰু তাৰ উপৰিও বিভিন্ন সা সুবিধা অনুসৰি বিজ্ঞাপনত প্ৰকাশ কৰা নীতি নিয়ম অনুসৰি প্ৰদান কৰা হ'ব। পষ্টিং লোকেশ্যন প্ৰাৰ্থীজনক ভাৰতৰ যিকোনো এখন হস্পিটেলত নিযুক্তি দিয়া হ'ব। এই পদসমূহৰ বাবে আবেদন কৰা তাৰিখ আৰম্ভ হৈছে 10 ছেপ্টেম্বৰ 2020 পৰা 23 ছেপ্টেম্বৰ 2020লৈ। সকলো প্ৰাৰ্থীয়ে আবেদন কৰিবৰ বাবে https://nhm.assam.gov.in গৈ আবেদন কৰিব পাৰিব। ধন্যবাদ। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক।